এই বন্ধুসকল আমি আহি শুৱালকুছিৰ বস্ত্ৰ এতিয়া আমি পলম নকৰি আমি দুজনৰ লগতে আপোনালোকক সোমাই যাওঁ আহক আপোনালোক সোমাই আহক ইয়াতে টিকট লয় টিকট কাটি দুজনে সোমাই আহিলোঁ দেখাই পাইছে আপোনাৰ দুজনৰ 40 টকা 20 টকা কৰি প্ৰথমতে আমি সোমাই আহি এটা মাৰ্বল খেলা দৃশ্য দেখা পালোঁ আপোনালোকক দেখাই দিছোঁ ভালদৰে এই চাওক আপোনালোকে আমি আহিছিলোঁ বাৰিষা ছিজনত জুনৰ মাহত আহিছিলোঁ তাৰ কাৰণে বৰষুণ চাৰিওফালে হৈ আছিল তাৰ কাৰণে ইয়াতো অলপ বৰষুণৰ পানী দেখিছে আপোনালোকে আমি এতিয়া সেই ঘৰটোলৈ সোমাই যাম আপোনালোকক আহি থাকক তাত কিনো আছে আমি চাই ল'ম আমি আগতে অহা নাছিলোঁ আজিয়ে প্ৰথম আহিছোঁ আপোনালোকেও চাই লওক আপুনিও চাই লওক আহক ভালকৈ আহক আমি এতিয়া ঘৰটোলৈ সোমাই যাম কি দেখাম আপোনালোকক দেখাই আছোঁ সময়লৈ আহি থাকক ঘৰটো সোমাই যাওঁ সোমাই এটা বস্তু দেখিলোঁ মানুহে কয় নহয় মানুহৰ একেদিন নাযায় ইয়াত দেখিলোঁ 2012 চনত আজিৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱ ৰূপায়ণ মন্ত্ৰী আজি তেখেত হ'ল মুখ্যমন্ত্ৰী ধন্যবাদ ইয়াত দেখুৱাইছে এৰী ইফালে উঘা ইয়াত তাত ব্যৱহাৰ হোৱা বেজীবোৰ আৰু ইফালে সূতাবোৰনো কেনেকুৱা তাত দেখুৱাইছে এটা একো উপস্থাপন কৰা হৈছে আপোনালোকে ভালদৰে চাই লওক মই ইমান ভালকৈ ক'ব নাজানো আপোনালোকে চাই কিনে বুজি লওক ইয়াত দেখুৱাইছে গৰুৰ পোৱালি গাখীৰ খোৱা দৃশ্য আৰু ইয়াত গোবৰ দেখাইছে আৰু এইবোৰ হৈছে পাট কাপোৰ আৰু আপোনাক ভালদৰে দেখাই দিছোঁ বেক কেমেৰাৰে একদম সুন্দৰভাৱে দেখাইছে আকৌ ইয়াৰ মূৰ্তি কৰি ক'ত বনাইছে যোন বনাইছে চেলুট দিছোঁ পিছফালে এইখনে হৈছে পাট মুগা টাইপ বনাই আপোনালোকে দোকানবিলাকত পাট মুগা বা আপোনাৰ নামদেৱ শুনিছিল পাট মুগা ইয়াতে পাট মুগা বনাই আপোনালোকে দেখিছে এইখন পাট মুগা এনেকুৱা ধৰণৰ কামত পাট মুগা বনোৱা হয় আপোনালোকে দেখাই দিছোঁ এইবোৰ হৈছে ফুল আপোনালোকে দেখাইছে ইয়াতে ফুল গছ হয় ফুল বনোৱা হেন পায় কিন্তু এইটো হ'ল মূৰ্তি হয় যোনে ইয়াক সাজি ওলাইছে তাক আমি 1000বাৰ চেলুট জনাইছোঁ তো মহিলাসকলে চাই বেছি ভাল পাব এইখন আছে বস্ত্ৰ উদ্যানৰ পাৰ্ক ইয়াত সকলোৱে খেল ধেমালি কৰে এইটো হৈছে মাছ মৰা দৃশ্য আৰু মোৰ পিছফালে দেখিছে এইটো হৈছে হাঁহ ধৰা দৃশ্য হাঁহটো মুখ মেলি দিছে